নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। জুবিন গাৰ্গ নামেই যাৰ পৰিচয়। তেখেতৰ বিষয়ে এটা নিৰ্দিষ্ট সংজ্ঞা দিয়াটো কঠিন। তেওঁৰ ব্যক্তিত্ব ইমানেই ব্যাপক যে আমি কৈ শেষ কৰিব নোৱাৰো। তেওঁ আমাৰ মনে প্ৰাণে আমাৰ সকলোতে তেওঁ বিয়পি আছে। তেওঁ সুৰকাৰ, গীতিকাৰ, অভিনেতা, সাহসী আৰু এক বিপ্লৱী মনৰ সুকীয়া সত্তা আছিল। তাতোতকৈও বেছি তেওঁ এটা সঁচা আত্মাৰ গৰাকী আছিল আৰু সৰল মনৰ ব্যক্তি আছিল। ইমানবোৰ গুণ এজন মানুহৰ গাত কেনেকৈ আছিল আপুনি কেতিয়াবা ভাবি চাইছিলনে? আমাৰ কাৰণে এয়া সাধাৰণ নহয়, এক অসাধাৰণ। তেওঁ আছিল এগৰাকী বিৰল প্ৰতিভাৰ গৰাকী। তেওঁ অসমখনক, অসমীয়া ভাষাক, অসমীয়া মানুহখিনিক অন্তৰৰ পৰা ভাল পাইছিল। সদায় অসমীয়া ছবিক এক সুকীয়া স্থান দিব বিচাৰিছিল। তেখেতৰ প্ৰায়বোৰ সাক্ষাৎকাৰতে আমি এই কথা শুনিয়ে থাকোঁ। আৰু সেইটো তেওঁ কৰি থৈ গৈছে। কেইবাখনো ছবি বনালে আৰু আমাৰ অসমীয়া ৰাইজক উপহাৰ দিলে। জীয়াই থাকোঁতে তেওঁ অসমীয়াৰ বাবে কিমান কি কৰিলে তাৰ হিচাপ নাই আৰু হিচাপ কৰিবও নোৱাৰি। কিন্তু তেওঁ গুচি যোৱাৰ পাছতো এক ইতিহাস ৰচি থৈ গ'ল। প্ৰায় প্ৰতিটো ক্ষেত্ৰতে এক ইতিহাস, এক অসাধাৰণ ব্যক্তিত্ব। তেওঁ অন্তিম যাত্ৰাত যাওঁতে বিশ্বৰ ভিতৰত যি ৰেকৰ্ড কৰি থৈ গ'ল অসম তথা ভাৰতৰ ইতিহাসত এয়া জিলিকি ৰ'ব। আৰু এতিয়া ৰৈ ৰৈ বিনালে ছবিখনেও এক ইতিহাস ৰচিলে অসমীয়া ছবি জগতত। জন্ম হোৱাৰ পৰা শুনা নাছিলো যে অসমীয়া চিনেমা চাবৰ বাবে কাহিলী পুৱাতে উঠি মানুহে চিনেমা হলত শাৰী পাতিব। কিমান মৰম আৰু আদৰ থাকিলে মানুহে মানুহৰ কাৰণে এনে কৰিব পাৰে। সঁচাই অতুলনীয়। 17 বছৰ আগতেই এই ৰৈ ৰৈ বিনালে কাহিনী তেওঁ মনত সাঁচি ৰাখিছিল। তেওঁৰ আশা আছিল যে মানুহক তেওঁ এখন বিশেষ চিনেমা উপহাৰ দিব আৰু আজি তেওঁৰ সপোনটো সফল হ'ল। কিন্তু সপোন দেখা মানুহজনহে নাইকিয়া হ'ল। আজি যেন সকলো থাকিও আমি আধৰুৱা। তেওঁ গীত বা অভিনয়ৰ মাজত ইমানেই সোমাই গৈছিল যে সাধাৰণ মানুহেও তাক অনুভৱ কৰিব পাৰিছিল। তাৰ প্ৰমাণ আমি এতিয়া নিজেই দেখিছোঁ। অসমৰ অসমীয়াৰ চকুত যেন চকুপানী শেষ হোৱা নাই। কণমানিৰ পৰা বৃদ্ধালৈকে সকলোৱে কান্দিছে, হিয়া ঢাকুৰি কান্দিছে। সকলোৰে মনত এনে অনুভৱ যেন আমাৰ নিজৰ ঘৰৰ এজন সদস্য হেৰাই গ'ল। কিমান আপোন হ'লে মানুহে মানুহৰ অন্তৰত ঘৰ সাজিব পাৰে, ভাবি আচৰিত হওঁ। এজন মানুহৰ জীৱনৰ শেষ পৰ্যায় আৰু তেওঁ বনোৱা ছবিখনৰ দৃশ্যাংশ ইমান সাদৃশ্য কেনেকৈ থাকিব পাৰে? সাধাৰণ মানুহৰ বাবে ই এক অলৌকিক। এনে লাগিলে যেন তেওঁ নিজৰ হাতেৰেই নিজৰ কাহিনী লিখি থৈ গ'ল। এতিয়া আৰু সেই বিহু বুলিলে বিহু নালাগে। ফাংচন বুলিলে কোনো মতলীয়া হৈ আৰু দৌৰি নাহে। এতিয়া কেৱল মানুহবোৰ জীয়াই আছে কেৱল এটা মৃত আত্মালৈ। সকলো আবেগ অনুভূতি যেন তেওঁ লগতেই গুচি গ'ল। সকলোৰে প্ৰেম, ভালপোৱা, ফূৰ্তি, আনন্দ তেওঁৰ লগতে গুচি গ'ল। আমাৰ দৰে এচাম অনুৰাগী যিয়ে জন্ম হোৱাৰ আগৰ পৰা জুবিন গাৰ্গক এক বিশেষ ব্যক্তি হিচাপে চিনি পাইছে আৰু অনুভৱ কৰিছে, এতিয়া কেনেকৈ বিশ্বাস কৰি লওঁ যে তেখেত নাই? তেওঁ আছে, তেওঁ আমাৰ সকলোৰে হৃদয়ত আছে আৰু তেওঁ সদায়ে থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছো। শেষত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ যাবলৈ নাপাহৰিব।